নমস্কাৰ, মোৰ নাম হয় কাবেশী মোহন আৰু মই হয় এজনী ফিটনেছ কোচ। আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ভাবিলোঁ কি মই হেল্ডি মুকবাং কৰিম। চাওক, এয়া কণী, ভাত, তাৰপিছত এয়া আলু বইল আৰু চিকেন ফ্ৰাই কৰি লৈছোঁ কমপ্লেটত, আচাৰ, এয়া চালাড। এতিয়া মই খাই আচলতে এই ভিডিঅ'টো বনাইছোঁ মই মোৰ ৱেইট লছ জাৰ্ণি যোনটো মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে সেইটো ক'বলৈ মই খাই ক'ম বাৰু। আচলতে এইবাৰ মই এই বছৰ মাৰ্চত মোৰ ৱেইট আকৌ বহুত বেছি বাঢ়ি গৈছিলে। কেলে চবতছে মেইন কাৰণটো হ'ল মই এগাল খাই দিলোঁ কাৰণে। তাৰপিছত বহুত কান্দিলোঁ। তাৰপিছত এতিয়া কান্দিটো লাভ নাই ন। তাৰপিছত মই মাৰ্চত ভাবিলোঁ কি মই নিজৰ আকৌ লাইফটো নট অনলি মোৰ ৱেইট বেছি হোৱা পূৰা লাইফটো চেঞ্জ কৰিব লাগিব। সেইটো কাৰণে মই ভাবিলোঁ এতিয়া কিবা কৰিব লাগিব। মই পুতুককেনে ৱৰ্কআউট কৰা, পুতুককেনে ভাল খোৱা ষ্টাৰ্ট কৰা নাছিলোঁ। প্ৰথম মাহ মাৰ্চত অকল মই ৱৰ্ক কৰোঁ। কেলে কি পুতুককেনে ষ্টাৰ্ট কৰিলে আপোনালোকে যদি ভাবি লওক এসপ্তাহ ভাবিলে মই এতিয়া অকল ভাল খাম আৰু বহুত ৱৰ্কআউট কৰিম ভাল। এতিয়া মই বহুত মোৰ লাইফটো একদম মই বহুত হেল্ডি হৈ যাম, মই বহুত ৱেইট লছ কৰি দিম পুতুককেনে। কিন্তু পুতুককেনে কৰিলে বস্তুটো আচলতে ভাল নহয় আৰু সেইটো ছাষ্টেইনেবল নহয়। আপোনালোকে বহুত লং টাৰ্ম কৰিব নোৱাৰে। লাহে লাহে চেঞ্জ কৰিলে আপোনালোকে বহুত দিনৰ কাৰণে কৰি থাকিব পাৰিব আৰু এইটো লং টাৰ্ম হ'ব। সেইটো কাৰণে পুতুককেনে চেঞ্জ নকৰিব, লাহে লাহে চেঞ্জ, লাহে লাহে নিজৰ যোনবোৰ বেড হেবিটছ সেইবোৰ লাহে লাহে চেঞ্জ কৰক। চ' প্ৰথমতে মই সদায় ৱৰ্কিং এমাহৰ কাৰণে মই অকল ৱৰ্ক কৰিবলৈ গৈছিলোঁ আবেলি। বেছি নহয়, 15-20 মিনিট কাৰণে, 30 মিনিটছ আপোনালোকে যিমান পাৰে সিমানে কৰক, বেছি নকৰিব। তাৰপিছত খোৱাটো পুতুককেনে একেবাৰে খাব বেয়া বস্তু এৰিবতো নোৱাৰে, লাহে লাহে এৰিব পাৰিব। ত' লাহে লাহে খোৱা সদায়। এতিয়া ভাবি লওক আপোনালোকে সদায় বাহিৰৰ পৰা খাইছিলে, এতিয়া অকল 3-4 দিন খোৱা ষ্টাৰ্ট কৰক। তাৰপিছত লাহে লাহে তাৰ লগত কিবা এটা ভাল হেল্ডি বস্তু এড কৰক, যেনেকৈ অলপমান কিবা ভেজিটেবলছ, তাৰপিছত কিবা এনেকুৱা প্ৰ'টিন অলপমান অলপমান খুৱাওক। তাৰপিছত দৈ, এইবোৰ চালাড, এইবোৰ লাহে লাহে এড কৰক। যদি একেবাৰে নাখাইছিলে তেনেকৈ এবাৰ দিনত আমি 3 বাৰ খাওঁ, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ। তো ভাবিলোঁ আপোনালোকে সদায় 3টা টাইমে আপোনালোকে একো হেল্ডি নাখাইছিলে, তো এতিয়া অকল এটা মিলত হেল্ডি খোৱা এড কৰক। লাগিলে আপোনালোকে ৰাতিপুৱা ৰাতি যেনেকৈ খাইছিলে আগত তেনেকৈ খুৱাওক। ফাৰ্ষ্ট মান্থ অকল আপোনালোকে অলপ দেৰি ৱৰ্ক কৰিলে, তাৰপিছত পানী খোৱা। ভাবি লওক আপোনালোকে দিনত পানীয়ে নাখায়, এগিলাচ খায় যেনে তেনে। এতিয়া আপোনালোকে সদায় 1 গিলাচ বেছি খাওক, তেনেকৈ বুজিছে ন, গ্ৰেজুৱেলি ইনক্ৰিজ কৰক। তাৰপিছত ছেকেণ্ড মান্থত মই কি কৰিলোঁ, মই সদায় এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰিলোঁ। সদায় নহয়, 2-3 দিন ঘৰতে এনেই ডান্স কৰা, এনেই ভিডিঅ' লগাই লওঁ, গান এটা লগাই লওঁ আৰু ডান্স কৰোঁ। বাছ অলপমান নিজৰ বডিটোক অলপমান হিলাওক, অলপমান হিলাওক, অলপমান মুভমেণ্ট লাগে। তো এইটো কৰক। ছেকেণ্ড মান্থত অকল সেইটোও কৰক, লগতে ৱৰ্কো আপোনালোকে কৰি থাকক। ছেকেণ্ড মান্থ হৈ গ'ল। থাৰ্ড মান্থত
এতিয়া ৱেইট লছ কৰিলে কাৰণে যদি আপোনালোকৰ ৱেইট লছ কৰিব বিচাৰিছোঁ এটা বস্তু কৰিব লাগে ৱেইট লছ কৰিবলৈ কাৰণে এটা বস্তু কৰিলে এইটো মানে ফাণ্ডামেণ্টেল বেছিক হেৰি হয় সেইটো কয় কেলৰি ডেফিচিট মই ইয়াত লগাই দিম ভিডিঅ'টো মানে কেলৰি ডেফিচিট কি হয় মই এটা ভিডিঅ' বনাইছিলোঁ আগত সেইটো ভিডিঅ'ত আপোনালোকে গম পাব কি কেলৰি ডেফিচিট হ'লেহে আপোনালোকৰ ৱেইট লছ হ'ব আপোনালোকে যি কৰি লওক হেল্ডি খওক এক্সাৰচাইজ কৰি লওক যদি কেলৰি ডেফিচিটত নাই আপোনালোকৰ ৱেইট লছ নহয় এবাৰ সেইটো বুজি গ'লে আপোনালোকে ৱেইট লছ কৰিব পাৰিব তাৰপিছত ৱেইট লছ কেলৰি ডেফিচিট কৰিলে যে কেলৰি ডেফিচিটৰ লগত আপোনালোকে চব মেইনটেইন যদি থয় চব বাকী লাইফষ্টাইল চেঞ্জ যোনবোৰ মই কৈছোঁ বেলেঞ্চ ডায়েট এক্সাৰচাইজ তাৰপিছত পানী খোৱা ভালকৈ সেইবোৰ যদি আপোনালোকে কনচিষ্টেণ্টলি অলপমান কৰি থাকে আপোনালোকৰ ৱেইট লছ বাৰু হ'বই ৱেইট লছ লগতে আপোনালোকৰ অভাৰঅল হেল্থ ভাল হ'ব তাৰপিছত ৱেইট লছ আচলতে এটা বাই প্ৰডাক্ট হয় আপোনালোকে যদি বাকী চব কৰে ফিজিকেল হেল্থ আপোনাৰ মেণ্টেল হেল্থ ভাল ষ্ট্ৰেছ নাইতো ক'ব নোৱাৰে ষ্ট্ৰেছ কম ফিজিকেল হেল্থ আপোনালোকে ভাল কৰিছে ফিজিকেল এক্টিভিটি কৰিছে এক্সাৰচাইজ কৰিছে ৱৰ্কআউট কৰিছে বেলেঞ্চ ডায়েট কৰিছে তো আপোনালোকৰ ৱেইট লছ বাই প্ৰডাক্ট হয় যোনটো হ'বই চ' আপোনালোকে ৱেইট লছৰ কথা বেছি নাভাবিব বেছি ভাবক কি আপোনালোকে এই হেবিটছবোৰ কেনেকৈ নিজৰ লাইফত আনিব তেতিয়া আপোনালোকৰ লাইফো ভাল হ'ব আপোনালোকে বেছি এনাৰ্জেটিক ফিল কৰিব আৰু আপোনালোকে ষ্ট্ৰংগাৰ ফিল কৰিব কনফিডেণ্ট ফিল কৰিব আপোনালোকক পুতুককেনে ভাগৰ নালাগে আৰু মই কৈছোঁ আপোনালোকে অলপমান হ'লেও মনটো ভাল লাগিব যদি অলপমান মনটো বেয়া তেতিয়া ভাল লাগিবই ৱৰ্কআউট কৰিলে মনটো ভাল লাগে অলপমান ভাল আমি যে হেল্ডি কিবা খাওঁ তেতিয়া ভাল লাগে আৰু এনেকুৱা জাংক ফুড খোৱাও বন্ধ কৰিব নালাগে কেতিয়াবা খুৱাওক সদায় খালে বেয়া কিন্তু কেতিয়াবা খালেতো বেয়া নহয় আমাৰ সেইটো বহুত আমাক হেপিনেছ দিয়ে না আমি কিবা যেতিয়া খাওঁ ম'ম' খাওঁ মোৰ ফেভৰেট তো একেবাৰে যদি এৰিয়ে দিওঁ লাইফত থাকিলে কি সেইটো কাৰণে খাই থাকিব আৰু নিজৰ লাইফ এনজয় কৰিব হেল্থ ভাল থাকিলে বাকী চব ভাল থাকে নহয় জানো সেইটো আছিলে আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে চাই এতিয়া মই এইটো মাৰ্চৰ পৰা এতিয়া হ'ল অগষ্ট এতিয়া মই অগষ্টত মই এনেকুৱা হয় দেখিবলৈ মই মোৰ নিজৰ হেবিটছ চেঞ্জ কৰিলোঁ লাইফষ্টাইল চেঞ্জ কৰিলোঁ ইমান ফাষ্ট নহয় মই নিজৰ ৱেইটৰ কথা ভবা নাই য়েছ ৱেইট কম হ'লে ভাল লাগে কিন্তু ৱেইটৰ লগত লাইফষ্টাইল চেঞ্জ হ'ল মেণ্টেল হেল্থো ভাল হ'ল নট অনলি ফিজিকেল হেল্থ নিজৰ মেণ্টেল হেল্থটো বহুত ভাল হ'ল আৰু অভাৰঅল লাইফষ্টাইল তেতিয়া ভাল হ'ল চ' সেইটো আৰু আপোনালোকে মোক জনাব কি আৰু মই এনেকুৱা হেল্ডি মুকবাং কৰিব লাগে নালাগে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই জানো নাপাহৰে ধন্যবাদ বাই